Good morning guys. আমি আজি ক'তবা যাম ৰাতি তো তাকে আজি এখন কিবা বস্তু ল'ব যাই আছো তো আমি এখন হপা উঠি ডাইৰেক্ট বাছ গাড়ীত লগ পাই আছো গাইজ আমাৰ ওলা হৈ গ'ল তো আপোনালোকক লগ পাইছো বাছ গাড়ী बहकी सभी जुबान है हम हैं हजारों में আমি আহি পালো তো পেল ইউটিউবাৰ ইটো এতিয়া আমাৰ টং দা কিবা ক'ব নেকি তো গাইজ এইটো বাছখন ইফালে মানুহ আছে তো লেটছ গো সো গাইজ আমাৰ হৈ গৈছে ষ্টাৰ্ট যায় কেইটা বাজিল এতিয়া 7টা বাজে তুই মেনটা লাইন পাইছে নে চাবি ঘৰ গুলি হৈছে लाइन पैसा नहीं सा লাগলি কিনা হঠাৎ ছতাল চাই দিছিলি स्टार्ट दिया नहीं कि लाइन पाबते तो गाइस देखिছে আপোনালোকে আজি মানাকত যাব পুৰা ৰেডি হৈছো ইয়াতে আপোনালোকৰ ব্ৰকাৰে পুৰা মানে হন্ডা স্টাৰ্ট কৰি আছে আৰু বক্স টক্স লৈ পুৰা পাৰ্টি আজি বেলেগ ষ্টাইলত ভিডিঅ' বনাবহি আজি মই ইয়াৰ ব্লগখিনি আধাৰ পৰা মই স্টাৰ্ট কৰিছো ব্লগখিনি ইয়াতে আছে বন্ধুকেইটা আছে পুৰা আৰু ভিতৰত গাড়ীৰ ভিতৰত আছে বহুত মানুহ ইয়াতে খুৰিমা কেইটামান আছে এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰা নাই যাত্ৰা আৰম্ভ কৰা আমাৰ কথা আছিলে একদম বাৰে কেইটা বজাত আছিল 5টা বজাত আছিল কিন্তু এতিয়া 6:30 হৈ গ'ল মানে আজি কেনে হয় ক'ব নোৱাৰো কেনে ধৰণৰ যায় অনুগ্ৰহ কৰি মই কৈছো যে আমি বক্স বজাব নাই মানে হেভি দু বক্স টক্স একো বজাব নাই লগতে अब चाहे जिंदगी ऐसी जी तब चाहे जिंदगी ৰেডি পুৰা মানে গানটা লগা নহ'ল মানে প্লাগ নাই তো এখন আমি আৰু মানুহ জেগাত ল'ব যাম তো কম গাইছ আজি মানে এনেকুৱা ফালি দিম তাতে এনেকুৱা ফালি দিম কম দিন আৰু কৈ দিম গাইছ আজি বহুত ওয়েটো লাউৰা গাঁও মেনেকা বস্তি তো লেটস গো গাড়ি স্টার্ট কিট তো গাইস লেটস ডু ইট আমার ফার্স্ট ব্লগ স্টার্ট করা তো এরা আমার মানতু আর পুরা ডান্স করে আগছে ব্লগ কাটা বন্ধ তো মানে কি কোন গাইস সুবহান আল্লাহ আর খাই না দি বুঝছ না গাইস তো গাইস মানে কিছুমান খাপা পেয়ে নানা আছে আমাক মানে বিরাট দুঃখ লাগে আমার আপনি নাই কেনকা আপনি কেনকা আপনি খাতির না করো গেলা খাতির না করো এই ऐसी जिंदगी हम छिप छिपाए हम आए हम তো গাইস আমি ফাইনালি টোল গেট পাই গলো তো পয়সা দিছে দি লল ড্রাইভারে তো এতিয়া আমি আকৌ যাম টোল গেট পাৰ হৈ না তো লেটস গো তো গাইস পাং আৰু আমি বেছি দেৰি নাই আৰু 1 ঘণ্টা তাতে যাই লগ পাম সিধা আৰু দুটা বেছি বৰপেটা তো আমি গৈ আছো এতিয়া যাই পোৱা নাই এতিয়ালৈকে আৰু আধা ঘণ্টামান লাগিব পাৰে গাইস আমি আহি পালো বৰপেটা ট্ৰেইন ষ্টেচন
सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है हर चीज। সো গাইজ আমি মানে কিবা কয় জাগাটাৰ নাম নাজানো, চাইনবোৰ্ডো নাই এইখিনিত। এটা ছোৱালী বমি কৰিল, তাৰ কাৰণে আমি ফাৰ্মাচী বিচাৰি আছোঁ, ফাৰ্মাচীও পোৱা নাই। তো আমি ফাৰ্মাচী বিচাৰিব যাওঁ এখন, ক'ত পাম ফাৰ্মাচী বিচাৰি আছোঁ। তো এনেকুৱাই আৰু থুলমূল চাই থাকক আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে। ধামাকা होने के लिए जा रहा है गाइस। ফাৰ্মাচী পালোঁ ফাইনেলি, পাইলোঁ আমি এখন বমিৰ টেবলেট ল'ম। এইটো ফাৰ্মাচী। তো লেটছ ডু ইট, নাথিং নেট। হোটেলত সোমলোঁ, অকণমান চাহ খাই লওঁ, বহুত ভোক লাগিছে মানে, ব্ৰেকফাষ্ট কৰি লওঁ। তাহাঁতেতো ব্ৰেকফাষ্ট আনাই নাই, সেইকাৰণে আমি নিজে পইচা উঠাই না ব্ৰেকফাষ্ট কৰি লওঁ। চিংৰা আছে, চিংৰা মিষ্টি দিবা, মিষ্টি খুৰী। জাগাখিনিৰ নামটা কি? আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল, চাহ পানী খাই গ'ল। আমি গাড়ীত যাম, গাড়ীত যাওঁ অকণমান দুখাম আৰু নিদুখাও বেছি। এখন একেবাৰে যাই সিনা মানাসত লগ পাম। তো মানে টেবলেটটাও ললোঁ, টেবলেটটা লৈ কিনে যাম ডাইৰেক্ট। राज है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। Finally, আহিবলৈ মানাস গেট। তো let's do it, welcome to Manas। So guys, আমি ফাইনালি আহি পালো মানাস। তো এই যে মানাস, পিকনিক প্লেছত আহি পালো। দেখা নাপায় মানে ধূলা ধূলা পুৰা ধূলা, তাতে যাই ডাইৰেক্ট খাম। আহি পালো মানে একে মানে পুৰা কিবা হৈ আছে মানে, কি যে কম guys, কি যে কম মানে, এনেকুৱা উৎপাত চলি আছে আমাৰ। এটি চাওক তো গাইছ মানে ইয়াতে আহিবাল। আজি টিচাৰ ব্লগটো মই ষ্টাৰ্ট কৰি দিছোঁ ইয়াৰ পৰা। একটা কথাকে কৈ থৈ তুমি নিশ্চয় কিবা কৈ আছে মানে গাইছ, ই একটা কথাই কৈ আছে, খালি মোৰ ব্লগ ষ্টাৰ্ট আপুনি কৰিছা, আগতে কৰিছা, এতিয়া ক'ব লাগে। গাইছ মই সেইটো কথা নাজানো, কিন্তু বাট একটা কথা ক'বলৈ বিচাৰিছোঁ। ইয়াতে আমাৰ খুৰা দাদাসকলে চবলৈ কৈ আছে, ইয়াতে মানে এখন বাছত আহিছোঁ আৰু কিনা ইয়াতে পুৰা এনজয় হৈ আছে। ইয়াতে বহুত লগৰ। গাইছ কিবা ক'ব? আহি পালো তোমাৰ মানাস কৈ দিয়ক। মানাস বোলে গাইছ মানাসত আহি পালোঁ। তো এতিয়া মানে কিছু হ'ব খানা খাদ্য, তো ট্ৰাই কৰিব। ইয়াতে আমি কিবা কিবি চেষ্টা কৰিম, তো আপোনালোকক দুখাম বা নুদুখালেতো আমাৰ লছ নহয় একো, কিন্তু আপোনালোকক দুখালে আপোনালোকৰ লাভ হয়। কিন্তু আমি ইয়াতে যে খানা খাদ্য খাই আছোঁ না গাইছ, ইয়াতে বহুতে আপোনালোকে খাই আছে বুলি ভাবিব। আমাৰ জাগা প্লেচ এইফালে চাৰিওফালে মালিকে ক'ব নেকি? মই এখন আকৌ আপোনালোকক বিনতি কৰি না, মোৰ যাতে যিমান গাড়ী আছে চবেই যাতে নাচে, মই এইখিনি কামনা কৰিলোঁ, ভাল লাগিব। তো গাইছ আপোনালোকে চাই থাকক, খালি আমি দুখাই আছোঁ। মানে এক্সাইটেড, আমার ভাত হাক হৈ গৈছে এইবোলে, মানে পুরা ভাত হাক হৈ গৈছে বোলে, বহি আছে ভাত হৈ গৈছে। তো গাইছ আমি পুরা ভাত খাব এবার।
নাপাব পাৰা গাইছ তো গাইছ আমাৰ ভাতি আহিছা আমাৰ মেকৰ দা এৰা এতিয়া চিন্তামণি ভাত দি আছে পুৰা পুতলিখন চাওক না নাচাই নাচি আছে খাই আছে গাইছ আমি আৰু এই এটা ভাত দি আছে এই এটা ভাত দি আছে বাহি বাহি এটা মাংস মানে পুরা খাইয়া লাগবে গাইস মানে মোবাইল মানে পুরা খাই ভাল লাগিছে মানে পুরা খাই ভাল লাগিছে উঠে বুঝেছে না মানে গাইস পুরা ভাত খাইছো আমি তো এইগিলা নহয় ইয়াতে ল'ৰাগিলা আহিছে তাকে অলপ থাকাই আছে Tirto hal manur. Ay dia. ভাত খাওয়া হৈ গ'ল এবার অকমান মানে নাচিব তো মই নানাচো তো এনে অলপ জোতা খুলোৱা আহিছিলোঁ তো আছে গাইছ তো কেনেকুৱা আছে আপোনালোকৰ ভিডিঅ' এটা এতিয়া কবি বৰ্তমান আমি গাড়ী দিছোঁ অলপ পাছত ভাত চাত খাই লৈ এইবাৰ অকণমান জিৰাই না ঘূৰিবলৈ যাম সেইপিনে আপোনালোকক যাম এইপিনে যাম এই অলপ দোকান আছে তো সেইপিনে যাম তো ভিডিঅ'টা এনজয় কৰক আমি মানে ইমান এটা ভাল নহ'লে আমি নিজে দেখুৱাম লোৱা হৈ গ'ল এইবাৰ যাবা ওলাইছোঁ তো অলপ আগত দোকানত যাওঁ অলপ মানে যাৱাৰ কাৰণে অলপ পানী চানী লওঁ তো ভিডিঅ'টা এইখিনিয়ে দেখুৱা পালোঁ মানে বেছি ঘূৰিবও নাপালোঁ আজি মানে ৰান্ধনীৰ লগত মানুহগিলা একটাও নাই আমি অলপ লাগি দিলোঁ তো ভিডিঅ' কৰিব নাপালোঁ তো এইখিনিয়ে আমাৰ ভিডিঅ'টা গাইছ এটা কিবা কৈ দিয়া নেকি ফেক আৰু আজি মানে এনেকুৱা হ'ল আৰু নেক্সট 30 কি ক'ব এতিয়া 29 তাৰিখে নেক্সট 29 তাৰিখে লগ পাম আপুনি উকিয়াম নহ'লে এবাৰ চান্দুবি আমাৰ নেক্সট মানে ডিছকাছ হৈ আছে আপোনালোকক দুখাম তো ভিডিঅ'টা আজি এইখিনিয়ে হ'ল তো গাইছ এতিয়া মই তীৰ্থ ব্লগত আহিছোঁ আমাৰ তীৰ্থ মানে ফটো উঠোৱা ব্যস্ত হৈ আছে তীৰ্থ ব্লগ তো আপোনালোকে চাই লওক এই যে তীৰ্থ তো মোৰ ব্লগ ইয়াক কৰিব দিছোঁ অলপ গাইছ তো চাই লওক গাইছ এইটো আমাৰ পিকনিক প্লেচ মানাস নেশ্যনেল পাৰ্ক তো চাই লওক এইটো হৈছে আমাৰ তীৰ্থ ব্লগ তো গাইছ আজি ভিডিঅ'টা এতে কিবা কৰিম তো ভিডিঅ'টা ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিবি আজি আমাৰ ভিডিঅ'টা এনেকুৱাই হ'ল মানে কি ক'ম আমি এইবাৰ নাচি দিম এই মজা